এইটো হ'ল অসমত প্ৰথমবাৰ এইটো চাহ পেকিং কৰি লৈ যাব পৰা এটা পেকেজ। চ' এই পেকেজটোত অলম'ষ্ট বৰ্তমান চলি আছে অ'পেনিং চেৰেমনি। আজি অ'পেনিং চেৰেমনি পাতিছে। বঢ়িয়া লাগিল চাহকাপ খাই হা। থেংক ইউ ছ' মাছ। আজিৰ ভিডিঅ'টো কৰিবলৈ যোৱাৰ আগতেই লগ পালোঁ এজন ছাবস্ক্ৰাইবাৰ। আহক তেখেতৰ লগত ফটকতে চিনাকি হৈ লওঁ। আহক চিনাকি হওঁ তেখেতৰ লগত। চ' আপোনাৰ নামটো? মোৰ নাম অবিনাশ শইকীয়া। অবিনাশ শইকীয়া। চ' ভাল লাগিল আপোনাক লগ পাই লৈ পেলাই। তেজপুৰ ফুডি ভিডিঅ' চাইনে আপুনি? হয় হয়, নিশ্চয় চাওঁ, ভাল লাগে। হয়, চেনেলটো মই চাই থাকোঁ আৰু আপুনি বৰ ধুনীয়া কাম কৰি আছে, তেজপুৰখন এক্সপ্ল'ৰ কৰি আছে আৰু ধুনীয়া ধুনীয়া আইটেমবিলাক আমাক দেখাই আছে। ভাল লাগে চাই পেলাই আৰু আগলৈ আগুৱাই যাওক, সেইটোৱে আপোনাৰ চেনেলটো আগবাঢ়ি যাওক, সেইটোৱে মোৰ ভগৱান। থেংক ইউ ছ' মাছ, থেংক ইউ। বহুত ভাল লাগিল লগ পাই। আৰু এইটো ভাইটি, তোমাৰ নামটো? মোহিত শইকীয়া। ভাল লাগিল লগ পাই দেই। चलिए शुरू करते हैं। হাই ফুডি, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে তেজপুৰ ফুডিৰ এটা নতুন ব্লগত। আজি মই আপোনালোকক এটা নতুন আউটলেট দেখাব ওলাইছোঁ, যিটো স্পেচিয়েলাইজ কৰে চাহৰ ওপৰত। চাহ খাই আপোনালোকে কেনেকুৱা পায়? আৰু যথেষ্ট মইতো বিৰাটেই ভাল পাওঁ। চাহ মোৰ কাৰণে এটা সদায় এনাৰ্জি ড্ৰিংকেই হৈ থাকে। আৰু যেতিয়া এনাৰ্জি লেভেল ল' হয় সদায় চাহ একাপ খাওঁ। গতিকে আজি তেজপুৰত নতুন কৰি মুকলি হোৱা এখন আউটলেট চাহৰ, সেই আউটলেটখনলৈ যাম আৰু চামগৈ তাত কি কি ধৰণৰ নতুন নতুন বিভিন্ন ধৰণৰ চাহ পায় আৰু তাৰ লগতে আৰু অন্যান্য কি কি সামগ্ৰী পায়। চাই থাকক আমাৰ ভিডিঅ'টো। আশা কৰোঁ আজি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট ভাল পাব। বৰ্তমান চলি আছে অ'পেনিং চেৰেমনি। আজি অ'পেনিং চেৰেমনি পাতিছে আৰু আউটলেটখনৰ নাম হৈছে কড়ক চাহ। চ' ইয়াত যথেষ্ট পৰিমাণৰ ৰাইজ আহিছে, মানুহ আহিছে আৰু এতিয়া জাষ্ট অ'পেনিং কৰিছে অলপ আগত। আৰু মই পৰিৱেশটো আপোনালোকক দেখাইছোঁ। ভিতৰত যাওঁ ব'লক আৰু চাওঁ কড়ক চাহ। দেখিছে এড্ৰেছটো মই আপোনালোকক জনাম কোনখিনিতে একজেক্টলি। ইয়াত বিভিন্ন ধৰণৰ চাহ, কফি আৰু তাৰ লগতে বেলেগ বেলেগ ধৰণৰ স্নেক্স আপোনালোকে পাব। চ' ব'লক এড্ৰেছটো জানো একজেক্টলি কড়ক চাহৰ এড্ৰেছটো কোনডোখৰত। কড়ক চাহৰ এড্ৰেছটো মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ। বাৰহলীয়াৰ পৰা দৰং কলেজৰ ৰাস্তা এইটো, আৰু এইটো দেখিছে। আৰু ইয়াৰ ছাইডতে এইটো কমাৰ্চৰ বিল্ডিং। কমাৰ্চৰ বিল্ডিংটোৰ সন্মুখতে আপোনালোকে দেখিব নতুনকৈ মুকলি হৈছে কড়ক চাহ। আৰু যদি চাহ খাই ভাল পায়, বিভিন্ন ধৰণৰ চাহ আৰু কফিজ, তেন্তে আহক আৰু জুতি লওক এই নতুনকৈ খোলা আউটলেটখন কড়ক চাহ। চ' কি ধৰণৰ চাহ পাব ইয়াত? কাটিং কড়ক, কড়ক স্পেচিয়েল, তন্দুৰী চাহ, কেশৰ, তন্দুৰী কেশৰ, ব্লেক লেমন, ব্লেক, প্লেইন আৰু গ্ৰীণ টি। চ' এইবোৰ আপোনালোকে দেখিছে তেওঁলোকৰ নিজৰ ব্ৰেণ্ডিঙৰ পেকেজিং আহে আৰু তাৰ লগতে এইবোৰ কুলাৰ্ছ, বেলেগ বেলেগ ষ্টাইলৰ কুলাৰ্ছ। গোটেই কুলাৰ্ছবোৰ বেলেগ বেলেগ ডিজাইনছৰ। আৰু তাৰ লগতে এটা ইণ্টাৰেষ্টিং বস্তু মই আপোনালোকক দেখাইছোঁ। এইটো হ'ল অসমত প্ৰথমবাৰ, ফাৰ্ষ্ট টাইম অসমত এইটো চাহ পেকিং কৰি লৈ যাব পৰা এটা পেকেজ। চ' এই পেকেজটোত অলম'ষ্ট 30 to 40 মিনিটছৰ কাৰণে চাহ গৰম হৈ থাকে। চ' ইয়াৰ পৰা চাহ আপোনালোকে পেকেজ কৰি লৈ পেলাই ঘৰলৈও লৈ যাব পাৰে বা অফিচলৈও লৈ যাব পাৰে। আৰু ডেফিনেটলি ট্ৰাই কৰিবহি পাৰে আহি লৈ কড়ক চাহ। চ' বৰ্তমান মই খাই লওঁ অলপ চেণ্ডউইচ আৰু চাহ একাপ। মই চাহকাপ খাওঁ মানে আপোনালোকে আমাৰ ফেচবুকৰ লগতে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকক ভিডিঅ'টো। কড়ক চাহ খাই চাওঁ। বিৰাটেই ৰিফ্ৰেছিং লাগিছে চাহকাপ। মই একচুৱেলি চাহ খাই বিৰাটেই ভাল পাওঁ। দিনত নাজানো কিমান কাপ চাহ খাওঁ আৰু গাখীৰ চাহ মোৰ বিৰাটেই প্ৰিয়। চ' কফিতকৈতো মই চাহ বেছি প্ৰিফাৰ কৰোঁ, মানে চাহ খাই বিৰাটেই ভাল পাওঁ। খাই লওঁ মই চাহকাপ আৰু আপোনালোকে চাই থাকক আমাৰ এই ভিডিঅ'টো। আৰু এতিয়া ট্ৰাই কৰোঁ কড়ক চাহৰ চেণ্ডউইচ। চ' খাই চাওঁ কেনেকুৱা। যথেষ্ট ক্ৰিমি আৰু ভেজিছ পূৰা লোডেড আছে। ট্ৰাই কৰিবহি পাৰে নতুন আউটলেট। চাহৰ লগতে বিভিন্ন ধৰণৰ কফিও এভেইলেবল আছে মই জনাৰ মতে, আৰু ট্ৰাই কৰি চাওক। আৰু বহুতে বাজেট ফ্ৰেণ্ডলি হয় মেনুখন। চ' অলম'ষ্ট 30 ৰুপিজত মেগী পায়, এনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছে। बहुते बजट फ्रेंडली है, आही पे डेफिनेटली ट्राई कर पारे। आपका नाम पहले बताइए। हाय, मेरा नाम सौरभ है एंड मैं कड़क चाह के साथ लाइक लास्ट 2 ईयर्स से हूँ।
सो हमारे पास 7-8 टाइप का चाय मिलेगा आपको। 10 रुपये से स्टार्ट होकर 60 रुपये तक का जाता है ये। एंड चाय के अलावा कॉफ़ीज़ भी मिलेंगे आपको। कोल्ड कॉफ़ी मिलेगा, फ़िल्टर कॉफ़ी मिलेगा जो साउथ में मोस्टली मिलता है, जो हमारे पास अवेलेबल है। लेस एसिडिक होता है बेसिकली। एंड इसके अलावा जो इंस्टेंट स्नैक्स होते हैं ना, जैसे सैंडविच, बर्गर, जो चाय के साथ कॉम्प्लीमेंट्री प्रोडक्ट होता है, सारा कुछ मिलेगा आपको। मैगी। सो बेसिकली जो मॉडल डिज़ाइन किया गया था बिल्कुल स्टूडेंट्स को माइंड में रख के। पॉकेट फ्रेंडली मॉडल है। 10 से चाय स्टार्ट होता है। सैंडविचेस वगैरह 50 से स्टार्ट हो जाता है। मैगी 30 रुपीज़ से स्टार्ट हो जाता है। तो ये सारी चीज़ें हैं। इसके अलावा कॉफ़ी भी हैं और हाई एंड चाय भी है। अगर कोई प्रीमियम चाय ट्राई करना चाहता है, लाइक केसर चाय हो गया या तंदूरी चाय हो गया, या फिर तंदूरी केसर हो गया, ये सब प्रीमियम सेगमेंट में आता है, वो भी आप ट्राई कर सकते हैं। मैक्सिमम प्राइस का जो चाय का है वो 60 रुपीज़ है। राइट। চ' ফুডিজ ট্ৰাই কৰিলোঁ কাৰাক চাৰ স্পেচিয়েল চাহ একাপ, আৰু নিশ্চয় আহিম পিছত ভালকৈ আৰু ট্ৰাই কৰিম বেলেগ বেলেগ ধৰণৰ চাহ, আৰু তাৰ লগতে আৰু বিভিন্ন স্নেক্স উপলব্ধ আছে ইয়াত। চ' আহিব পাৰে আপোনালোকে, ডেফিনেটলি আহিলেও ট্ৰাই কৰিব পাৰে। কাৰাক চাহ ঠিক দৰং কলেজ কমাৰ্চ বিল্ডিঙৰ একজেক্টলি অপ'জিটত আছে। চ' আশা কৰোঁ ফুডিজ আমাৰ আজিৰ এইটো ভিডিঅ' চাই আপোনালোকে যথেষ্ট ভাল পালে। আগন্তুক দিনলৈ আকৌ আহিম এটা নতুন জেগালৈ আপোনালোকৰ সন্মুখত। তেতিয়ালৈকে মৰম দি থাকিব তেজপুৰ ফুডিক, আৰু আপোনালোক সকলো ভালে আৰু সুস্থ থাকিব। আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰণয় আৰু বিদায় লৈছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা। ধন্যবাদ আৰু জয় আই অসম।